যদি আপোনালোকৰ আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগিছে তেন্তে সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো বজাই দিব হে কিবা এটা ভাবছো জীৱনত যদি বেলেগৰ সম্পত্তিৰে কাম বন নকৰাকৈ বহি আৰামত খাই থাকিব পাৰিলো হয় কি ধুনীয়া হ'ল হয় এতিয়া কাম বন কৰি কষ্ট কৰি কি পাইছো দেহাটোহে এনে কষ্ট দি আছো তাকে ভাবি আছো আৰু তোক চিন্তা তোক লাগি তোক খাবাই গোটেই কোনোবাই সম্পত্তি ঘটি থৈ দিছে তোক খাবাই তোক খুৱাব কোনোবাই সম্পত্তি ঘটি থৈ নিজে বুদ্ধি এটা আছে কামটো কৰিব পাৰি কথা হ'ল তহঁতে বা কি ক আকৌ দেচোন আৰু কৈছোন তই কৈছোন কি বুদ্ধি কৈছো কি বুদ্ধি আমিও শুনো তাৰমানে এই সি আহি আছে ৰ মই কথা বুদ্ধিটো তাক ক'ম তহঁতে খালি বঢ়িয়া হৈছে হ'ব ধুনীয়া হ'ব ঠিকে আছে তই খালি এইগিলা কৈ থাকিবি তহঁতে শুনিছ নে মই তাক খটাবি বুদ্ধিটো গম পাইছা সি আহি লওক সি আহি লওক ঐ তহঁতে কি মিটিং কৰি আছা মোক অলপ কৈছোন আগত তই এইখিনি বহি লৈছো তই তোৰ লগতে কথা আছে তই এইখিনি বাহ খেলিব পাৰিবা কওঁ খবৰ পাতি ভাল আৰু খবৰ পাতি একদম ভালে বাকী কওঁ কি কাম বন কৰি আছা ঠিকে কাম বন কৰি আছো ঠিকে কৰি আছা নে আছো বঢ়িয়া মোৰ তাত আইডিয়া এটা আছে তোকে কওঁ তই যে ইমান দেৰি কৰিলি কিয় এই ঘৰত অলপ কাম আছিল কামখিনি কৰি থৈ আহি আছো আৰু লাহে লাহে কাম কৰি তো ভাগৰ নালাগে ইমান কাম কৰা কাম নকৰিলি ভাই কেনেকে খাবি তো ভাই 1 মিনিট কাম কৰাৰ লগে লগে দেহা গোটেই ভাগৰ লাগি যায় ভাই আমি এতিয়া দুখীয়া মানুহ কাম কৰি আমি আৰু ক'ত ধৰি কি কৰিবি মই কাম কৰিবই নোৱাৰো একদম মই পাৰিলে মৰিমেই আৰু তাৰমানে 1 মিনিট কাম কৰাৰ লগে সেনেকুৱা কাম নকৰি বিন্দাছ খাই থকা লাইফটো খাব পাৰিবি এটা কিন্তু এনেকুৱা উপায় আছে তই কৰিবি নেকি কৰিব পাৰি কেনেকুৱা বা আকৌ উপায়টো বেয়া নহয় একদম মজা লাইফ বনি যাব কি ক তই পিছে কৈছা নে কি মই পাৱা নাই পালি কৰিলো হয় পাৱা নাই মেইন কেছটো দেচোন বাৰু কওঁ শুনো বিয়া পাতা বয়স হৈছে বিয়া পাতাটোন বয়স হৈছে কি কৰিবি ছোৱালী নাই গতিকে বিয়া পাতি আনলি তই নিজে খুৱাব লাগিব কাম কৰি কিমান কষ্ট হ'ব ভাব হয় দে ভাই কিমান কষ্ট হ'ব চাও তই এখন ধুনীয়া চাই ঘৰ চাও তাৰমানে ধনী নহলেও নাই তাতে মাটি সম্পত্তি পুৰা আছে পিছ পুখুৰী চুখুৰী আছে বস্তি চস্তি ডাঙৰ সেনেকুৱা চাই ঘৰখন যাতে ছোৱালী একমাত্ৰ ছোৱালীয়ে হয় এটাই হয় আৰু তই সেনেকে চাই সেনেকুৱা দি পা তই ঘৰ যোৱা হৈ থাক তোৰ আৰাম হ'ব যা শুনিছ না তই ঠিকে কৈছ মই বেয়া কথা নকওঁ বাৰু তোৰ আইডিয়াটো শুনি ভাল লাগছি সেনেকুৱা আপি তই ক'ত পাবি ধনী ঘৰৰ পাবি মাটি বাৰী থকা এই তই শুন কথাটো তই যে সেনেকুৱা পা তই থাকবি তই না তোৰ কষ্ট হ'ব না তই কাম কৰিব লাগিব তই বঢ়িয়া কাপ চকীত বহি থাক দেই কিবা লাগে মাত দিবি হাজিৰ কৰি দিব তোৰ হেৰিয়া ঘৰৰ মানুহে তই স্বৰ্গৰ দৰে সুখ পাবি তই আৰাম ঘুমেই থাক খাই থাক খালি খা হুমা আৰাম কৰ শুবি খাবি আৰু কি লাগে তোৰ এনেকুৱা শুনিছা না এই হয়নে নহয় হয় তই মোৰ সত্য বন্ধু তই ইমান ভাল আইডিয়া দিছ এনেকুৱা আইডিয়া দিয়া মানুহ নাপা ক'তো নাপা তই এতিয়া কথাটো ভাব হ'ব দেচোন বাৰু এই তই কথাটো ভাব আমাৰতো চালা বিয়া পাতা বয়স হ'লে থাকিয়ে গ'লো আমাৰ গোটেই এতিয়া বিয়া পাতা বয়স হয় না তই চাও এনেকুৱা গম পাইছা না আমাৰতো বহুত দিন আছে তই এনেকুৱা চাই লৈ থাকি যা গম পাইছা নাই মৌচুমী চাহ কাপ লৈ আহ মৌচুমী পানী এক গ্লাছ লৈ আহ কি সুখে পানীটো গেলে কি পানী ই ভাবাত লাগিলে ভাবাত লাগিলে ধনী হলি আৰু
পাত্তা নিদিয়া নহবি আমাৰ মনত কৰবি আমাক গম পাইছা নাই কি ভাব নাই আৰু চলি নৰাহে আৰু চলি এই কি মোৰ সুন্দৰ জীৱন হ'ব এই তই সুধে এনেকুৱা এখন ঘৰ চাও মই এনে কম নেকি চাম ৰ আছে মোৰ তাত ফোন কৰিলে আৰু মানুহটো আহিব মই ফোনটো কৰিব লাগিব আৰু জল্দি চাও আৰু বেছি টাইম চাইম নকৰো আৰু এতিয়া মই ফোন কৰোঁ ৰ মোবাইলটো এই মানুহটো ফোনটো কিয় ৰিচিভ কৰা নাই এইবিলাক ডাঙৰ মানুহ নহয় বিৰাট ডাঙৰ ডাঙৰ কাম চাই গম পোৱা নাই এই জৰুৰী টাইমত ৰিচিভ কৰিব লাগে হাগবাও নেদে হাগবা টাইমতো ফোন হা কি হলে হেল্ল' ৰিচিভ হেল্ল' জানিদা ক'ত আছে আপুনি মই কিবা এটা কাম কৰি আছো ৰ কিবা এটা কাম কৰি আছো ৰ ইমাৰ্জেঞ্চি কাম ব্যস্ত আছে নেকি নহয় মানে আপুনি অলপ কথা আছিলে আৰু অলপ পাৰে যদি আহক আমি আড্ডাতে বহি আছো ইয়াতে মই ওচৰতে আছো ৰ মই যাই আছো ক'ত আছা আড্ডাত ঠিক আছে মই যাই আছো দে ইমাৰ্জেঞ্চি কাম কৰি যাই আছো মই ফটাককে যাই আছো বহি আছা হয় নেকি কথাটো ল'ৰাজন কোনটো এইজন ঠিক আছে কালি আহি যাবি 8টা বজাত ক'ত লাগি যাব লাগিব মোৰ ঘৰ গেলি আহিবি শুনছা নাই মই যাওঁ এতিয়া মোৰ ইমাৰ্জেঞ্চি কাম আছে চাইন মাৰিব লগা আছে ফাইল গম পালি নহয় এতিয়া কালি 8টা বজাত আহিবি তই আহিবি যা নাপাহৰিবি আকৌ নাপাহৰো দে চাইকেল পাইছিলো কথা জালাত কথা নন্দকাই ঘৰত আছা নমস্কাৰ ভালে আছা ঠিক আছে বাহিৰতে বহ দে ঘৰতে ঠিক আছে আছে বহুত গৰমটো নন্দকাই বহি লৈচোন তোৰ লগত বহুত ডাঙৰ কথা এটা আছে বহি লৈচোন বহিলো হঠাতে কিয় বা আহিলা গম নাপালো নন্দকাই এই 3 দিন যে আগত মোক যে কথাটো কৈছিলি তোমাৰ ছোৱালীটোৰ কথাটো সেইটো কাৰণতে আহিলো বাপা থেংকে আহিছা এইটো কাৰণতে আহিলো আৰু ল'ৰাজন এতিয়া কোনজন বা চিনি পালি ভাল লাগিল হয় এই ল'ৰা এইজনে নমস্কাৰ মোৰ চাহৰ ব্যৱস্থাটো কৰিলে ভাল হ'ল হয় চাহ মানে আমি ভাতকে খাম বাপা কিনো কৰা মই মানে বহুত কামে কৰোঁ মোৰ কামৰ কোনো অভাৱে নাই এই ঘৰত কিমান কাম আছে গাড়ী মটৰ এইবিলাক এনে পৰি থাকে কাম মাটি বাৰী ঘৰত বহুত আছে সেনেকে আৰু চলি থাকো ইমান টকা আহি থাকে আৰু ঘৰৰ কাম
কিবা জানানে? ঘৰখন পানেকে সুধিছিল গম পালা তাৰমানে মাটি বাৰী বহুত আছে মানে ঘৰ দুৱাৰো ধৰ এইগিলা বচি আছে তো তাৰমানে সেইবিলাক চাব লাগব এই আকৌ বাহিৰা মানে চালাকি কৰেতো বাজালি নকৰে চাব লাগব জানলিহে চাব পাৰিবি সুধছি আৰু বাপা দেখো একো নকলি। মই চব কামেই পাৰোঁ, এই ঘৰৰ কাম চব পাৰোঁ মই। হয় নেকি? নন্দকাই এতিয়া ল'ৰাজন পচন্দ হৈছে নে নাই? মোৰ কথা নাই, ছোৱালীজনীৰ কথাই কথা বুজি পোৱা না। তাৰমানে মোৰ ছোৱালীজনী আনৰ ঘৰত মই পঠাব বিচৰা নাই। মোৰ সম্পত্তি বহুত, পোৱা মানুহ নাই। ল'ৰাজন যদি ঘৰ যোৱাই হৈ থাকে মোৰ কোনো আপত্তি নাই। ছোৱালীজনীয়ে পচন্দ কৰিলে হ'ল আৰু। ঠিক আছে, হেৰি আপুনি ছোৱালীজনী মাতি দিয়ক। মৌচুমী, এইফালে আহাচোন। মাইনা তাৰমানে দি আছো মানুহটো। পিছতো চাব পাৰিবি দে এতিয়া শেষ কৰিবি নেকি চাই নন্দকাই এতিয়া ছোৱালীজনীৰ ল'ৰাজন পচন্দ হ'লনে নে নাই সোধকচোন আপুনি। মাইনা ল'ৰাজন নিশ্চয় পচন্দ হৈছে। এতিয়া ছোৱালীজনী যেতিয়া ল'ৰা পচন্দ হ'লে এতিয়া বিয়াখন পাতাই কথা। দাদা মোৰ মানে ইয়াত অলপ বাহিৰত কথা আছে অলপ মিনিট ঠিক আছে বাহিৰত অলপ কথা পাতি আছোন তুমি। তোৰ কিবা আপত্তি আছে নেকি নাই? মোৰ আপত্তি একো নাই। ছোৱালীও ভাল সম্পত্তিও আছে বহুত থাকিব ভাল বিয়াৰ পাছত কিমান সুখ হ'ব। সুখে সুখ ল'ৰা মান্তি হ'ল এতিয়া বিয়াত দিনবাৰ তাৰিখ কৰক নেকি কথা আৰু নন্দকাই এতিয়া আমি উঠো হয়নে? আমি উঠো এতিয়া ল'ৰাৰো পচন্দ হ'ল ছোৱালীৰো পচন্দ হ'ল। এতিয়া দিন বাৰটো একদিন ঠিক কৰি বিয়াখন পাতি দিয়া কথা আৰু সেই কথা এতিয়া মিলি পেলাই। ঠিক আছে আমি উঠো বাৰু নমস্কাৰ আমি যাওঁ। খৰচাটো দিয়া হয় না আৰু অলপমান আছে ৰ বাচন কোনা ধুব আৰু মোৰ ভোক লাগছি ভাত বনাগে। হ'ব দে। ৰুম খাওঁতে বাপাৰে জাৰুৱে হৈ গ'ল। মই মানুহ আগতে ভালো খোৱা নাছিলো, এতিয়া শিয়ালহান হৈ গ'লো। কিমান দুখ, কি কৰিবি আৰু। মুখখনতে কি ভুৰভুৰাই আছা নাই একো কোৱা নাই। ঘৰ ঝাৰু দিয়া হ'ল? হ'ল। ভাতকেইটা বনাকে যা, ভোক লাগছে, ভাত খাব লাগে। যা জল্দি যা। বিয়া পাতি কি জ্বালা, ভাতো বনাব লাগিব। শুনাচোন, আকৌ মাতিলা যা। ভাত পিছত বনাবা, চাহ কাপ দি থৈ যাম। ৰাতিপুৱা সাজ বাচন নাযায় নে চাহ খাবা হলে? সেইগিলা মই নাজানো, চাহ দি থৈ যাম। বাপ্পাই কপালত কি আহিছে দে, কি তিৰি পালো। কি কৈছা? নাই একো চাহ তাড়াতাড়ি লৈ আহ। চালো। কাৰ মুৰা বনিছা? দি পিছে ভাত বনাগে। কি তিৰি চাহ খা ভাল পাব আকৌ ভাত বনাব লাগিব। কাঁহী বাতি কিন্তু আছে, বিয়া মই কিয়া হলো ভাত বনাওঁ চাহ বনাওঁ। এই ল'ৰাবিলাকৰ জীৱনটো ভাল আছে, বিন্দাছ ফুৰিছিলোঁ লগ মখাৰ লগত, বিন্দাছ চাইছিলোঁ। কাঁহী বাতি কিন্তু মাজিয়ে আনো, তাৰপাছতে ভাত বনাওঁ। জ্বালা আৰু এই মখা বিয়া পাতি জ্বালা পাইছোঁ।
এই অটোৰ কথা শুনি মই বিয়া হ'লোঁ, বিয়া হৈ তাকো ঘৰ যোৱাহে হ'লোঁ, ঘৰ যোৱা হৈ এতিয়া এই জাল মখা পাইছোঁ, এই হাঁহ মখা চাই আছে আধাৰ কেতিয়া যাওঁ মামাই মাতি এইটো ঘৰত সোমাই মৰি থাকিব মোবাইল টিপি, মোক কাঁহী বাতি মাছ হাঁহক আধাৰ দি এই মখায়ে কৰি থাকিব লাগিব আৰু এই বাপে নৰা হৈছোঁ আৰু এই বাপেকে কৈছে ইমান সম্পত্তি আছে চব তোকে দিম, বাপেকে এতিয়া বিন্দাছ ঘূৰি গৈছে, মোৰ বাপেকটো তামোল গছৰ নিচিনা চৰা লুঙে ঘূৰি ফুৰিব, মই এতিয়া মৰ এই মহা জ্বালা কালা কৰি উপায় নাই আৰু কি কৰিবি আৰু বিয়া পাতি মহা জ্বালা খাইছোঁ আৰু হ'লে আৰু কিন্তু থৈয়ে আহোঁ ৰ অলপ আৰামকে কৰোঁ গৈ পুৱাৰ বা কাঁহী বাতি মাজে ঘৰ সাৰি বাপ্পায়ো দেখা চাই আগতে বিষ উঠি গৈছে, অলপ সোমে লওঁ ৰ ঘুমে আছা কি কাপোৰ ধুবি মই ফুৰি আহোঁ ফিফা ধুবি মাও দে হ'ব যা যা ক'ত যাবি যা কাপোৰ কিন্তু হাঁহ চৰাইকেইটা আদাত দিবি আৰু ঘৰটো ক'তো নাযাবি মই আহি আছোঁ এতিয়া কিন্তু থৈ লওঁ ৰ আগে মুখ চাহনুকা ধুই লওঁ সেই অতুল কৈছিল তোৰ সুখ সুন্দৰ চব হ'ব, এতিয়া সুখৰ উপৰি সুখ, এতিয়া ঘৰৰ পৰা উলিব নোৱাৰা হৈছে, ইমান সুখ পেট ভৰি যায় সুখ খান্তে খান্তে বাপ্পাই ঐ, ইমান সুন্দৰ গা চা গোটেই বগা পৰি গ'ল, এই ভালুকটো শিয়ালহান হৈ গ'ল, ইমান সুন্দৰ আৰু সুখ পালোঁ মই বাপ্পাই আছা ভালে এই আছোঁ কি কৰি হৈছে তাও খাই আছে তাও গম পাইছো হয় না এই অতই খবৰ ল'বা সেই সুখ হৈছে নে দুখ হৈছে মইহে জানো মোৰ কিমান দুখ, এই বোজাটো চপাই দিছে দি কিনে আকৌ ই আকৌ খবৰ ল'বা আহে দিছোঁ নহয় ভাল টাঙাত গাত পৰাকে ৰ কাপোৰখিনিতে ধুই আহোঁ ৰ আহি কিনে আকৌ কেং কেঙাব আকৌ